PMAYৰ হেৰিটো গ্ৰামীণৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে পলাশবাৰীত হেৰিটো ইনগ্ৰেশ্যনটো কৰিছে আমাৰ পৰ্বতজোৰা আৰু প্ৰচেছবিলাক আৰম্ভ কৰিছে ইতিমধ্যে গ্ৰামীণ সভাৰ জৰিয়তে এই চিলেকশ্যনবিলাক হ'ব লাগে আৰু ঠিক সুকলভাৱে দুখীয়া ৰাইজে পোৱাকৈ এইবিলাক হ'ব লাগে মই পৰ্বতজোৰাৰ বিভিন্ন পলিটিকেল পাৰ্টিৰ সদস্যবিলাকক বা নেতা সমাজৰ লগত জড়িত যিবিলাক ব্যক্তি সেই ব্যক্তিসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ পলিটিকেল পাৰ্টি বা হেৰি ৰিফাৰেঞ্চ নোলোৱাকৈ বা নিকাভাৱে যাতে চিলেকশ্যনবিলাক হয় ভাৰতৰ দুখীয়া মানুহক নিৰ্মূল কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ ফাইনেন্সিয়েল ইয়াৰ 2025-26 ফাইনেন্সিয়েল ইয়াৰৰ জৰিয়তে এই টকাটো আবণ্টন কৰা দিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমত 3 লাখতকৈ অধিক বেনিফিচিয়াৰী চিলেকশ্যনৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে প্ৰত্যেকজন এই 3 লাখতকৈ অধিক বেনিফিচিয়াৰীয়ে যাতে পাবলগীয়া ব্যক্তিজন দুখীয়া ব্যক্তিবিলাকে পায় তাৰ কাৰণে মই সকলো এইটো কামৰ লগত জড়িত সকলো ব্যক্তিসকলক চিলেকশ্যন প্ৰক্ৰিয়াত জড়িত প্ৰত্যেকজন মানুহক অনুৰোধ জনাম যাতে নিকাভাৱে হেৰিটো হয় চিলেকশ্যনটো হয় যোৱা কেইবাবছৰৰ পৰা মই শুনি আছোঁ এই আৱাস যোজনাৰ ঘৰ আবণ্টনৰ ক্ষেত্ৰত বিভিন্ন খেলি মেলিৰ কথা মই গম পাইছোঁ ৰাইজে হেৰি কৰে কমপ্লেইন কৰে পৰ্বতজোৰাৰ ক্ষেত্ৰত স্পেচিয়েলি মই শুনা পাইছোঁ যে কিছুমান পলিটিকেল পাৰ্টিৰ নাম লৈ অধ্যক্ষৰ পৰা আৰম্ভ কৰি মেম্বাৰ সদস্য ইত্যাদিবিলাকে বিভিন্ন পলিটিকেল পাৰ্টিৰ BPF নহয় দেই অন্য পলিটিকেল পাৰ্টিবিলাকৰ সদস্যবিলাকে ঘৰ আবণ্টনৰ ক্ষেত্ৰত 5,000ৰ পৰা আৰম্ভ কৰি বিভিন্ন 2,500, 1,000, 1,200, 5,000 এনেকুৱা টকা লুণ্ঠন কৰে বুলি মই ৰাইজৰ পৰা কমপ্লেইন এটা পাইছোঁ এইটো যাতে নহয় মই প্ৰতিজনক অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেও অনুৰোধ জনাইছে সকলোকে নিৰ্দেশ দিছে যাতে কোনোপধ্যেই হেৰিবিলাক লুণ্ঠন কাৰ্য বন্ধ হ'ব লাগে এই কমপ্লেইনটো এটা হোৱাটছএপৰ জৰিয়তে এই কমপ্লেইনটো যিয়ে টকাটো লৈছে সেইবিলাকৰ নামত যাতে কমপ্লেইনটো হয় সেইটোৰ কাৰণে আমাৰ বেনিফিচিয়াৰীবিলাকে ৰাইজে সাধাৰণ ৰাইজে যাতে হেৰি হয় সজাগ হয় তাতে মই সাধাৰণ ৰাইজকো মই অনুৰোধ জনাম আৰু মই এটা কথা ক'বলৈ পাহৰি গৈছোঁ ইয়াতে যে লাষ্ট কিস্তিটো এই যোৱা 2018-19 যিবিলাক লিষ্টিং কৰা হৈছিলে বেনিফিচিয়াৰী সেই বেনিফিচিয়াৰীবিলাক ঘৰ আবণ্টন পাইছে সেইবিলাক ঘৰৰ লাষ্ট কিস্তিটো ইতিমধ্যে পোৱা নাই বুলি বিভিন্ন লোকে বিভিন্ন হেৰিয়ে বেনিফিচিয়াৰীয়ে কমপ্লেইন এটা আছে এই কমপ্লেইনৰ কথা মই ক'বলৈ পাহৰি গ'লোঁ নিশ্চয় এইবিলাক যাতে নহয় সকলো পলিটিকেল UPPLৰ পৰা আৰম্ভ কৰি BJPৰ পৰা আৰম্ভ কৰি UPPLৰ সকলো হেৰি কৰ্মীসকলক মই অনুৰোধ জনাইছোঁ কোনো বিভেদ নকৰাকৈ দল বিশেষ কোনো বিভেদ নকৰাকৈ প্ৰাপ্য দুখীয়া ৰাইজে যাতে এই ঘৰটো পাবলৈ সক্ষম হয় তাৰ কাৰণে চিলেকশ্যন কৰিব লাগে আজিৰ পৰ্বতজোৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত PMAYG গ্ৰামীণৰ চেংচন লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ হিতাধিকাৰীক চেংচন লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ যি প্ৰগ্ৰাম আৰম্ভ কৰা হৈছিলে এই অনুষ্ঠানৰ উপলক্ষে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়াতে আমাৰ মানে এই প্ৰগ্ৰেমটো বা এই অনুষ্ঠানখিনি চেৰিমনিয়েলি আনুষ্ঠানিকভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পলাশবাৰীৰ পৰা এয়া কৰিছিলে আৰু সেইখিনিক আমি আমাৰ প্ৰত্যেকটো সমষ্টিতে লাইভ ষ্ট্ৰিমিং কৰি সকলোলৈকে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিলে এই অনুষ্ঠানত আমাৰ পৰ্বতজোৰাৰ পৰা আজিৰ দিনত আমি 2,214জন বেনিফিচিয়াৰীৰ কাৰণে চেংচন লেটাৰ দিয়া হৈছে তাৰ ভিতৰত আমাৰ টাৰ্গেট আছে 4,000 কিমানখিনি এইখিনিৰ ভিতৰত 2,214খনৰ আজিৰ ডেটলৈকে চেংচন লেটাৰ প্ৰস্তুত কৰা হৈছে পৰ্যায়ক্ৰমে পিছত যিবিলাক যে যিসকলৰ প্ৰকৃততে ডিজাৰ্ভ কৰে PMAYG হাউচ পাবৰ কাৰণে তেখেতলোকক পৰ্যায়ক্ৰমে সকলোকে নিৰ্বাচিত কৰি যাতে মানে নিয়ম কানুনৰ ভিতৰত যিখিনি পৰে তেওঁলোকক চিলেকশ্যন কৰিবলগীয়া আছে তেওঁলোকক আমি সকলোকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰোঁ আজিৰ অনুষ্ঠানত আপোনালোকে অংশগ্ৰহণ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ
126টা সমষ্টিত 3,88,000 প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আনুষ্ঠানিকভাৱে পলাশবাৰী সমষ্টিত শ্ৰদ্ধাৰ সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে আৰু তাৰেই আমি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আজি ইয়াত এই পৰ্বতজোৰা সাব ডিভিজনত আমাৰ 5 নং পৰ্বতজোৰা MLA সমষ্টিত এই অনুষ্ঠানৰ জৰিয়তে আমিও 5 নং পৰ্বতজোৰা MLA সমষ্টিত 2,214টা চেক আমি বিতৰণ কৰিম। এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণ যিখিনি আজি বিতৰণ কৰা হৈছে এনেইতো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ গোটেই ভাৰতবৰ্ষতেই প্ৰতিটো ৰাজ্যত হৈছে, কিন্তু আজি যিখিনি বিতৰণ কৰা হ'ল আনুষ্ঠানিকভাৱে এইটো একমাত্ৰ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজাববীয়া উদ্যোগত তেখেতৰ উদ্যোগত আজি অসমে এইটো পাবলৈ সক্ষম হৈছে। সেইকাৰণে এই আঁচনি লোৱাৰ ক্ষেত্ৰত আজি আমাৰ মাজত এটা বদনাম আছে যে IOI ঘৰ বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বা তেনেকুৱা কিবা আঁচনি চৰকাৰে ৰূপায়ণ কৰা আঁচনিবিলাক পাব লাগিলে টকা দিব লাগে, ধন দিব লাগে, এই কথাবিলাক আজি আমাৰ মাজত আগৰ পৰাই আমি শুনি আহিছোঁ। গতিকে এই মানে ডিষ্ট্ৰিবিউশ্যনৰ জৰিয়তে যে অসমত যে এতিয়া নিকা প্ৰশাসন চলি আছে এইটো যাতে সকলোৱে ৰাইজে গম পায়, সেইকাৰণে এইটো কোনো এক পইচা নিদিয়াকৈ কাকো টকা খৰচ কৰিব নলগাকৈ কাকো দিব নোলোৱাকৈ আজি সেইটো সকলোৱে পাবলৈ সক্ষম হৈছে, সেইটোৱে প্ৰমাণিত হৈছে। আৰু এটা কথা যে এনেকুৱা অভিযোগো মাজে মাজে আহে যে ধনী মানুহবিলাকে ঘৰ পায় গৰীবসকলে নাপায়, কিন্তু আজি যিসকল ব্যক্তি ইয়াত এই চেকটো লৈ যাব তাত সিহঁতে আপোনালোকেও দেখিব, ৰাইজেও দেখিব, বেলেগ হিতাধিকাৰীসকলেও দেখিব যে সঁচাকৈ ধনী মানুহে পাইছে নেকি। যদি পাইছে লগে লগে সেইটো কৰ্তন কৰাৰ ব্যৱস্থাও ৰাখিছে। তাৰোপৰি আজি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কিবা কাৰণত এই আঁচনিৰ সম্পৰ্কে কিবা লেনদেন যদি হয় তেনেহ'লে হোৱাটছআপ নম্বৰ এটা দিয়া হ'ব। গতিকে এই হোৱাটছআপ নম্বৰত কমপ্লেইন দিলে যিয়ে যি ধৰণৰ মানে টকা পইচা লোৱাৰ কথা বা অভিযোগ এইটো ধৰা পৰে লগে লগে জেলত যাব। আজি স্পষ্টভাৱে কি ক'লে পৰ্বতজোৰা সমষ্টিত একেবাৰে পৰ্বতজোৰা সেইটো বেলেগ। মই কৈছোঁ কথাটো বেলেগ কথা ভাবিব নালাগে। উন্নতি গোটেই অসমত উন্নতি হৈছে, পৰ্বতজোৰাতো উন্নতি হৈছে, ৰাস্তা ঘাট যথেষ্ট ভাল হৈছে। ৰাস্তা ঘাট আৰু বিভিন্ন আঁচনিবিলাক, খোৱা পানীৰ আঁচনি যেনেকুৱা জল জীৱন আঁচনি, এইবিলাক আঁচনিবিলাক হৈছে। মই কথাটো কৈছোঁ যে পৰ্বতজোৰা এজ এ চাব ডিভিশ্যন, পৰ্বতজোৰা এজ এ চাব ডিভিশ্যন যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব লাগিছিল সেইটোতো আপোনালোকে নিজেও দেখিছে হোৱা নাই। আমাৰ ইয়াত ট্ৰেজাৰী অফিচ নাই পৰ্বতজোৰাত, আমাৰ ইয়াত পৰ্বতজোৰা চাব ডিভিশ্যন চলোৱাৰ কাৰণে ষ্টাফ নাই, আমাৰ ইয়াত এটা চাব ডিভিশ্যনত জেনেৰেলি চিভিল হস্পিটেল থাকে এইবিলাক নাই, ট্ৰেজাৰী অফিচ থাকে এইবিলাক নাই, কোৰ্ট কাছাৰী থাকে এইবিলাক নাই। মানে পৰ্বতজোৰা চাব ডিভিশ্যন হিচাপে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগে, যিখিনি আন্তঃগাঁথনি থাকিব লাগে সেইটো নাই বুলি কৈছোঁ। পৰ্বতজোৰা উন্নতি হোৱা নাই বুলি কোৱা নাই। আৰু দেখা নাই আমাৰ এটাই জ্বলন্ত সমস্যা আছিল, এই যে আমাৰ কাজিগাঁৱৰ পৰা মংলাজোৰা যোৱাৰ ৰাস্তা, ইয়াত 3খন ব্ৰিজ আৰু যে ৰাস্তা, এই ৰাস্তাটো আজি আমাৰ অলপ কেইদিনমান আগতে আমাৰ শ্ৰদ্ধাৰ আমাৰ কি কয় লোকসভাৰ সদস্য শ্ৰদ্ধা জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেখেতে কেইদিনমান আগতে এইটো উদ্বোধনী হৈ গ'ল। এই 3টা ব্ৰিজৰ লগতে ৰাস্তা হোৱাৰ লগে লগে বিশেষকৈ আমাৰ ইয়াত একেবাৰে বেয়া ৰাস্তা, এই কথাটো প্ৰায় নোহোৱা হৈ যাব। মই কোৱা নাই যে পৰ্বতজোৰা উন্নতি হোৱা নাই বুলি, মই কৈছোঁ যে পৰ্বতজোৰা চাব ডিভিশ্যনৰ আন্তঃগাঁথনি যিখিনি ডেভেলপমেণ্ট হ'ব লাগে সেইটো হোৱা নাই। পূৰ্বে 1,30,000 টকা আবণ্টন দিয়া হৈছিল, এইবেলি পইচা বঢ়োৱা হ'ব নেকি ঘৰৰ বাবদ?
না এইটোতো স্পষ্ট কৈছে প্ৰথম কিস্তিত আজি 3,80,000 সামথিং ইয়াত প্ৰথম আবণ্টন দিয়াৰ লগে লগে প্ৰথম কিস্তি 37,500 টকাটো আজি ৰিলিজ কৰিছে বুলি কৈছে কিছু ধন আজি সোমাব কিছু অহাকালি সোমাব কিছু পৰহি দিন সোমাব কাৰণ ইমানবিলাক বেংকতো বেলেগতো কাম থাকে কালি পূৰ্বতকৈ পইচা পাৰিব নেকি পইচাটো ধৰক এটা ফিক্স আছে আমি যিখিনি শুনিছো বা যিখিনি মই জানো যে 1,30,000 এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ এমাউণ্টটো আৰু সেইটো 3টা কিস্তিত এইটো ৰিলিজ